এডিআরই গ'ল তো নেক্সট টাৰ্গেট DME নন টেকনিকেল 2025 পৰীক্ষাৰ লেভেলটো বাঢ়ি গৈ আছে গতিকে আমি কোৱেশ্যনৰ লেভেলখিনিও মিডিয়ামৰ পৰা হাই ভিতৰতে ৰাখিবলৈ চেষ্টা কৰিছোঁ লগতে আমাৰ টেলিগ্ৰাম চেনেলত আমি ডেইলি কুৱেশ্যনছ আপলোড কৰিবলৈ লৈছোঁ আপোনালোকে তাত জইন হৈ পেলাই সেইখিনি এটেণ্ড কৰিব পাৰে লিংক ডেছক্ৰিপশ্যনত আছে নমস্কাৰ MCQ আছামলৈ সকলোকে স্বাগতম জনাইছোঁ এইটো ভিডিঅ'ত আমি পেৰিমিটাৰ ৰিলেটেড কুৱেশ্যনবিলাক আলোচনা কৰিম ফাৰ্ষ্ট কুৱেশ্যন দ্য পেৰিমিটাৰ অফ এ ৰেক্টেংগল whose length is 6 meter more than its breadth is 84 meter. What is the area of the triangle whose base is equal to the diagonal of the rectangle and height is equal to the length of the rectangle? এটা সবচে ফার্স্ট আমি চাব লাগে পেৰিমিটাৰ পেৰিমিটাৰ কি বস্তু প্ৰথমতে সেইটো চাই লওঁ সাপোজ এটা পইণ্ট এ পইণ্টৰ পৰা এডাল আমি লাইন টানিলোঁ বিলে বি পৰা টানিলোঁ চিলে চি পৰা টানিলোঁ ডিলে ডি পৰা আকৌ এলে এইটো এটা কি এইটো এটা ৰেক্টেংগল বুলি আমি ক'ব পাৰোঁ হয় এতিয়া এই এ পৰা বিলে বি পৰা চিলে চি পৰা ডিলে ডি পৰা এলে যদি মই গোটেইখিনি যোগ কৰি দিওঁ ডিষ্টেঞ্চবিলাক যদি যোগ কৰি দিওঁ মই কি পাম মই পাম পেৰিমিটাৰ ঠিক আছে বা ইয়াক মই এনেকৈ কওঁ যে এই ABCD যিটো আয়তক্ষেত্ৰ আছে বা যিটো ৰেক্টেংগল আছে এই ৰেক্টেংগলটোৰ চাৰিওফালে যদি মই জেওৰা লগাবলগীয়া হয় তেতিয়াহ'লে যিমান দীঘল জেওৰা লগাব লাগিব সেই গোটেইটোকে কি বুলি কয় ইয়াৰ পেৰিমিটাৰ বুলি কয় ঠিক আছে বা এই যিটো আয়তক্ষেত্ৰ আছে ইয়াৰ চাৰিওফালে এপাক ঘূৰিবলৈ যিমান ডিষ্টেঞ্চ কভাৰ কৰিব লাগে সেইটোকে কি বুলি কয় পেৰিমিটাৰ বুলি কয় ঠিক আছে অ'কে এতিয়া কুৱেশ্যনলৈ আহিছোঁ কি কৈছে দ্য পেৰিমিটাৰ অফ এ ৰেক্টেংগল হুজ লেন্থ ইজ 6 মিটাৰ মোৰ দেন ইটছ ব্ৰেথ ইজ 84 মিটাৰ প্ৰথমতে আমি লেন্থটো আৰু ব্ৰেথটো ঠিক আছে লেন্থটো আৰু ব্ৰেথটো অ'কে কি বুলি ক'লে যে লেন্থ ইজ 6 মিটাৰ মোৰ দেন ইটছ ব্ৰেথ 6 মিটাৰ মোৰ দেন ইটছ ব্ৰেথ যদি ব্ৰেথটো x হয় লেন্থ কিমান হ'ব x plus 6 ঠিক আছে পেৰিমিটাৰ কিমান দি থৈছে পেৰিমিটাৰ দিছে 84 গতিকে আমি পেৰিমিটাৰৰ ফৰ্মুলা জানো কি যে 2 into L plus B equal to কিমান পেৰিমিটাৰ কিমান দি আছে 84 অ'কে এতিয়া এই দুইটো পূৰণ হৈ আছে ইফালে গ'লে কি হ'ব হৰণ হ'ব তো L plus B equal কিমান 2 হৰণ কৰিলে 2 4 গুণ 8 2 2 গুণ 4 অ'কে এতিয়া L মানে কিমান x plus 6 B মানে কিমান x equal কিমান 42 ছয়টো আকৌ ইফালে গুচি যাব কিমান হ'ব তেতিয়া x plus x 2x ছয়টো ইফালে গ'লে কিমান হ'বগে 36 ঠিক আছে মাইনাছ হৈছে অবভিয়াছলি তাৰপিছত এই যিটো x2 দুই লগত পূৰণ হৈ আছে সেইটো ইফালে গ'লে কি হ'ব হৰণ হ'ব গতিকে x ইকুৱেল টু কিমান 2 36 হৰণ কৰি দিলে কিমান 18 তাৰ মানে আমাৰ ব্ৰেথ কিমান ব্ৰেথ হৈছে 18 আৰু লেন্থ কিমান হ'ব 6 বেছি কিমান 24 অ'কে তো এইটো যদি আমাৰ আয়তক্ষেত্ৰটো হয় তেতিয়াহ'লে ইয়াৰ লেন্থ কিমান লেন্থ হৈছে 24 আৰু ব্ৰেথ কিমান 18 বুলি কৈছে এতিয়া পিছৰ পাৰ্টটো হোৱাট ইজ দ্য এৰিয়া অফ দ্য ট্ৰাইংগল হুজ বেছ ইজ ইকুৱেল টু দ্য ডায়েগনেল অফ দ্য ৰেক্টেংগল যাৰ বেছটো কিমান ইয়াৰ ডায়েগনেলডালৰ সমান ঠিক আছে তো ইয়াৰ ডায়েগনেলডাল কিমান হ'ব এইডাল হ'ব ডায়েগনেল হয় আৰু কি বুলি কৈছে হাইট ইজ ইকুৱেল টু দ্য লেন্থ অফ দ্য ৰেক্টেংগল হাইটটোলৈ পিছত আহিম আগত আমি ডায়েগনেলডাল উলিয়াই লওঁ নামটো দিলোঁ ABC ডি যেনিবা অ'কে এতিয়া আমি AC উলিয়াব লাগে পাইথাগোৰাছ সূত্ৰ আমি জানো কি যে AC স্কুৱেৰ ইকুৱেল টু AB স্কুৱেৰ প্লাছ BC স্কুৱেৰ আমি লিখিব পাৰোঁ সমকোণী ত্ৰিভুজ যিহেতু হয় তো AC স্কুৱেৰ মানে কিমান AB মানে কিমান আছিলে বা লেন্থ মানে কিমান আছিলে 24 অ'কে 24 স্কুৱেৰ BC স্কুৱেৰ কিমান হ'ব 18 স্কুৱেৰ তো AC স্কুৱেৰ ইকুৱেল টু কিমান হ'ব 24 স্কুৱেৰ মানে কিমান 576 18 স্কুৱেৰ মানে কিমান 324 দুইটা আমি প্লাছ কৰিম কিমান হ'ব তো AC স্কুৱেৰ ইকুৱেল টু দুইটা প্লাছ কৰিম কিমান 6 10 শূন্য হৈ গ'ল 1 7 2 9 9 কে 10 শূন্য হৈ গ'ল 1 5 3 8 1 900 ঠিক আছে এতিয়া কিমান স্কুৱেৰ 900 হয় অবভিয়াছলি আমি জানো AC স্কুৱেৰ ইকুৱেল টু 30 স্কুৱেৰ মানে 900 তাৰ মানে AC মানে কিমান AC মানে হৈছে 30 ঠিক আছে গতিকে এই যিটো ডিষ্টেঞ্চটো এই ডায়েগনেলডাল ইয়াৰ লেন্থটো কিমান ইয়াৰ লেন্থটো হৈছে 30 অ'কে এতিয়া কি বুলি ক'লে হোৱাট ইজ দ্য এৰিয়া অফ দ্য ট্ৰাইংগল হুজ বেছ ইজ ইকুৱেল টু দ্য ডায়েগনেল তাৰমানে ডায়েগনেলডাল যদি 30 হয় তেতিয়াহ'লে এই ট্ৰাইংগলটোৰ বেছটো কিমান হ'ব 30 হ'ব আৰু কি কৈছে হাইট ইজ ইকুৱেল টু দ্য লেন্থ অফ দ্য ৰেক্টেংগল আৰু কি কৈছে হাইটটো কি কৈছে ইয়াৰ লেন্থৰ লগত সমান ইয়াৰ লেন্থটো কিমান 24 তাৰমানে ওপৰলৈ কিমান হ'ব 24 ঠিক আছে এইটো 24 হাইটটো অ'কে তো এই যিটো ট্ৰাইংগল বনিব এই ট্ৰাইংগলটোৰ আমাক এৰিয়া লাগে ঠিক আছে তো ত্ৰিভুজৰ এৰিয়া আমি জানোৱেই আমাৰ ইয়াত কি আছে বি ইকুৱেল কি মানে ইয়াত বেছটো কিমান বেছটো হৈছে আমাৰ 30
হাইট কিমান হাইটটো আমাৰ হৈছে 24 গতিকে আমি ফৰ্মুলা জানো এৰিয়া অফ এ ট্ৰাইংগল কি যে হাফ ইনটু বেছ ইনটু হাইট তো বেছ ইয়াত কিমান 30 হাইট কিমান 24 হ'ব গতিকে 2 আৰু 24 আমি কাটা কটা কৰিম কিমান 2 12 24 3 12 36 তো কিমান হ'ব 360 আৰু এটা বস্তু আমি ধ্যান ৰাখিব লাগে কি যে এৰিয়া সদায় স্কুৱেৰ মিটাৰ ফৰ্মত থাকিব মানে মিটাৰ স্কুৱেৰ সাপোজ স্কুৱেৰ মিটাৰ মিটাৰ স্কুৱেৰকে স্কুৱেৰ মিটাৰ চেণ্টিমিটাৰ স্কুৱেৰ কিলোমিটাৰ স্কুৱেৰ ঠিক আছে তো ইউনিটৰ ওপৰত কি থাকিব স্কুৱেৰ থাকিব বা আগফালে স্কুৱেৰ লিখা থাকিব পাৰে ওকে গতিকে আমাৰ কাৰেক্ট এনসাৰ কি এ 360 মিটাৰ স্কুৱেৰ আমাৰ কাৰেক্ট এনসাৰ আশা কৰোঁ এইটো সকলোকে বুজি পাইছে যদি হয় কমেণ্ট বক্সত জনাব ইয়াৰ পিছৰ কোৱেশ্চনটো লাইছো A cylinder has diameter of 14 cm and the area of its curved surface is 220 square centimeter. তো ইয়াত আমি কি উলিয়াব লাগে আমি উলিয়াব লাগে ভলিউম ভলিউম মানে কি যে কোনোবা এটা বস্তুৱে কিমান জায়গা আগুৰি আছে সেটোকে কি বুলি কয় ভলিউম বুলি কয় বা কোনোবা এটা বস্তুত কিমান বেলেগ বস্তু সোমাব পাৰে বা কিমান এমাউন্টৰ মানে বস্তু তাত ৰাখিব পাৰি সেটোকে কি বুলি কয় ভলিউম বুলি কয় ওকে এটা সিলিন্ডাৰ বুলি কৈছে সিলিন্ডাৰৰ কি দিয়া আছে ডায়ামিটাৰ দিয়া আছে ওকে এটো এটা সিলিন্ডাৰ ওকে হয় এই সিলিন্ডাৰটোৰ যিখন কাৰ্ভ সাৰফেস তাৰ মানে সিলিন্ডাৰটোক যদি মই মাজতে এনেকৈ কাটি দিওঁ হা এনেকৈ যদি কাটি দিওঁ আৰু কাটি দিয়াৰ পিছত মই কি পাম এনেকুৱা এখন প্লেন শীট পাম ঠিক আছে আৰু উল্টাকে এই প্লেন শীটখন যদি মই এনেকৈ ৰাউন্ড কৰি দিওঁ এনেকৈ যদি পাক খুৱাই দিওঁ তেতিয়া কি পাওঁ এটা মই সিলিন্ডাৰ পাওঁ হয় বুজি পাইছো ন বাৰু এনেকৈ এই যিখন প্লেন শীট আছে ৰেক্টেংগুলাৰ শীট আছে এইখনক যদি মই পাক খুৱাই দিওঁ তেতিয়া মই কি পাওঁ এটা সিলিন্ডাৰ পাওঁ হয়নে এনেকা সিলিন্ডাৰ এটা পাম হয় তো ইয়াৰ এটা কি থাকিব ইয়াৰ এটা ৰেডিয়াস থাকিব হয় ইয়াৰ এটা ৰেডিয়াস থাকিব ইয়াৰ এটা হাইট থাকিব ঠিক আছে আৰু এই যিখন লেন্থখন এই যিখন মুখখন হয় এই যিখন মুখখন এই মুখখনৰ লেন্থটো কিমান হ'ব এই মুখখনৰ লেন্থটো হ'ব 2 পাই r ঠিক আছে মানে এইখন হৈ গ'ল আমাৰ 2 পাই r হয় হাইটটো কিমান হাইটটো h গতিকে এই যিখন কাৰ্ভ সাৰফেস এৰিয়া ঠিক আছে এই শীটখনৰ এৰিয়াটো কিমান এটো হয় এই দুটাৰ ইনটু টুৱাইস পাই r লগত আমি h এটা যদি ইনটু কৰি দিওঁ তেতিয়া কি হৈ যায় 2 পাই rh ঠিক আছে ওকে এতিয়া আমাক কি বুলি কৈছে এই সিলিন্ডাৰ হেজ ডায়ামিটাৰ অফ 14 cm ঠিক আছে d কিমান 14 cm ওকে আৰু কি কৈছে and its curved surface area is 220 square centimeter যদি d 14 cm diameter যদি 14 cm হয় radius কিমান হ'ব আধা 7 cm ওকে আৰু কি ক'লে its curved surface area is 220 square centimeter ওকে তাৰ মানে curved surface area ফৰ্মুলাটো কি 2 পাই r h ভ্যালুটো কিমান 220 ঠিক আছে গতিকে ইয়াৰ পৰা মই যদি কাটকুট কৰো তেতিয়ালে ইয়াৰ পৰা মই হাইট পাম হয় তো ক্যালকুলেশনটো পাতো 2 * 22/7 r জায়গাত 7 into h equal 220 7 7 কটাই গল 2 পূৰণ 22 দুইটা কি হৈ আছে এই h ৰ লগত পূৰণ হৈ আছে হয় গতিকে মই নেক্সট স্টেপত কি কৰিম এই 2 পূৰণ 22 টোক 222 ৰ তলত 222 ক মানে হৰণ কৰি দিম তো h equal কি লিখিম 220 222 নহয় 220 হ'ব 2 into 22 হয় 22 এ 220 ক কেইবাৰ যাব 10 বাৰ যাব 2 গুণ 2 2 5 গুণ 10 তাৰ মানে হাইট কিমান হাইট হৈ গ'ল আমাৰ 5 ঠিক আছে আমাক লাগে কি ভলিউম লাগে ভলিউমৰ ফৰ্মুলা কি v = পাই r স্কয়াৰ h পাই মানে কিমান 22/7 r স্কয়াৰ r কিমান আছিল 7 তো 7 ওপৰত স্কয়াৰ আহিব ইনটু h কিমান 5 ওকে তো 22/7 ইনটু 7 স্কয়াৰ মানে কিমান 7 ইনটু 7 ইনটু 5 ওকে 7 7 কটা গ'ল তাৰ পিছত কি আছে এইকিটা মই এতিয়া পূৰণ কৰিব লাগে কিমান কিমান আছে 22 পূৰণ 7 পূৰণ 5 মই এটো সলভ কৰিব লাগে ওকে 22 ত কি থাকে 22 ক মই কি লিখিব পাৰো 2 * 11 * 7 * 5 হিচাপে লিখিব পাৰো হয় তো 5 দুগুণ কিমান 10 7 এগাহন কিমান 77 পূৰণ কৰি দিও কিমান হ'ব 770 ঠিক আছে তো ইয়াত কোনটো आंसर আমাৰ ডি আমাৰ কারেক্ট आंसर হয় আশা কৰো বুজি পাইছো সগে নেক্সট কোৱেশ্চন The parallel sides of a trapezium are 30 cm and 20 cm and the area of it is 450 cm square. The distance between the parallel sides is
তো ট্ৰেপিজিয়ামৰ কি থাকে ট্ৰেপিজিয়ামৰ যিকোনো এযোৰ বাহু সমান্তৰাল হয় আনযোৰ বাহু হ'বও পাৰে নহ'বও পাৰে যদি ট্ৰেপিজিয়ামৰ দুইযোৰ বাহুৰ সমান্তৰাল ঠিক আছে দুইযোৰ বাহুৱে যদি সমান্তৰাল হয় তাক কি বুলি কয় তাক কয় পেৰেলেলোগ্ৰাম হয় বা সামন্ত্ৰিক বুলি কয় কিন্তু যদি এযোৰ সমান্তৰাল থাকে তেন্তে কি বুলি কয় তাক ট্ৰেপিজিয়াম বুলি কয় ঠিক আছে তো এই ট্ৰেপিজিয়ামৰ যি দুটা সমান্তৰাল বাহু তাহাঁতৰ মাজৰ ডিষ্টেন্সটোক আমি হাইট বুলি ক'ব পাৰোঁ হয় অল্টিটিউড বুলি ক'ব পাৰোঁ ডিষ্টেন্সকেইটা কিমান এটা 20 আৰু এটা 30 ঠিক আছে এতিয়া ট্ৰেপিজিয়ামৰ এৰিয়া ফৰ্মুলাটো কি এৰিয়া ইকুৱেল টু কিমান হাফ ইনটু যিটো এহঁতৰ পেৰেলেল ছাইড দুটাৰ মাজৰ যিটো ডিষ্টেন্সটো হয় h আৰু কি থাকে আৰু যেটা সমান্তৰাল যি দুটা বাহু সেহেত দুটাৰ যোগফলৰ লগত আমি এই দুটা পূৰণ কৰিব লাগে তাৰ মানে 30 যোগ 20 ওকে ইয়াত হাইটৰ জেগাত মই কি পাতিম ইয়াত এৰিয়া মোক কিমান দিয়া আছে এৰিয়া দিয়া আছে 450 হাফ আছে হাইটটো নাজানো 30 প্লাস 20 কিমান 50 হয় তো 2 এ 50ক কাটিম কিমান বাৰ 25 বাৰ 25 h ৰ লগত পূৰণ হৈ আছে গতিকে এফালে কি কৰিম হৰণ কৰিম তো h ইকুৱেল কিমান 450 ডিভাইডেড বাই 25 5 গুণ 25 5 9 গুণ 45 হয় বাকি 5 18 90 তো কি হ'ব হাইট কিমান হ'ল 18 হ'ল 18 আছে নে আছে তো আনসাৰ আমাৰ বি কাৰেক্ট আশা কৰোঁ এটো আমি বুজি পাইছো সগে হয় নেক্সট কোৱেশ্চন there are two circles one with center A and the other with center B the radius of the circle with center A is 7 meter more than the radius of circle with center B if the area of the circle with center A is iman what is the difference between the circumference of the two given circles তো ইয়াৰ আমি দুটা সাৰ্কেল লম এটা এটো সেন্টাৰ A আৰু এটা সাৰ্কেল B ঠিক আছে সেন্টাৰ B মানে ওকে তো আমাৰ ইয়াত কি বুলি কৈছে যে the radius of circle with center A is 7 meter more than the radius of circle with center B তাৰ মানে যদি মই ৰেডিয়াছটোক r বুলি ৰিপ্ৰেজেন্ট কৰো আৰু rb মানে কি সেকেন্ড সাৰ্কেলটো ৰেডিয়াছ ওকে তো rb যদি মই স্মল r বুলি কওঁ আৰু r1 যদি মই এই ডাঙৰ যেটো সাৰ্কেল আছে তাৰ ৰেডিয়াছ বুলি কওঁ তেতিয়া হলে সৰু সাৰ্কেলটোৰ ৰেডিয়াছ যদি r হয় ডাঙৰ সাৰ্কেলটোৰ ৰেডিয়াছ কিমান হ'ব r + 7 হ'ব কিয় কাৰণ a সেন্টাৰ থকা সাৰ্কেলটোৰ ৰেডিয়াছ b সেন্টাৰ থকা সাৰ্কেলটোতকে 7 বেছি ওকে if the area of circle with center A is 1386 square meter কি কৈছে a সাৰ্কেলটোৰ এৰিয়া কিমান বুলি কৈছে 1386 বুলি কৈছে ওকে তো ফৰ্মুলা যদি মই পাতো পাই r স্কয়াৰ হয় ন তো পাই টু পাই আহিব r মানে ৰেডিয়াছ কিমান r + 7 আহিব ঠিক আছে ইয়াৰ ওপৰত স্কয়াৰ আহিব ইকুৱেল 1386 এতিয়া পাই মানে কিমান 22/7 ইকুৱেল ইনটু r + 7 হোল স্কয়াৰ ইকুৱেল 1386 আৰু কোনবা ইয়াত a 7 দুটা কাটি দিব পাৰে কিন্তু এনেকে কাটিব নোৱাৰি মানে ঠিক আছে যেহেতু a 7 টো স্কয়াৰৰ মাজত আছে আৰু r ৰ লগত প্লাস হৈ আছে ওকে বাৰু a 22/7 টো r + 7 হোল স্কয়াৰৰ লগত পূৰণ হৈ আছে হিফালে গলে কি হ'ব হৰণ হ'ব আৰু যদি হৰণ হয় তেতিয়াহলে ই কি হয় 1386 ইনটু 7/22 হিচাপে লিখিব পাৰো আমি হয় এতিয়া মই কি কৰিম প্ৰথমতে 2 দি কাটিম 2 11 22 2 6 গুণ 12 2 9 গুণ 18 2 3 গুণ 6 আৰু 11 কাটিম 11 গুণ 11 6 11 66 3 11 33 ওকে এটো এতিয়া ইচ্ছা কৰিলে আমি এই দুটা পূৰণ কৰিব পাৰো দেই r + 7 হোল স্কয়াৰ ওকে তো ইচ্ছা কৰিলে মই 63 আৰু 7 এই দুটা পূৰণ কৰিব পাৰো আৰু যদি নকৰো 63 মানে মই কি লিখিব পাৰো 7 মানে 9 7 গুণ 63 63 জেগাত লিখিছো হয় অলৰেডি 7 টো আছে ইনটু 7 ওকে তো ইয়াক মই কি লিখিব পাৰো r + 7 হোল স্কয়াৰ আৰু 9 ইনটু 9 মানে কি লিখিব পাৰো 3 স্কয়াৰ
7 into 7 মানে কিমান 7 স্কোয়াৰ তাৰ মানে মই ইয়াক কি লিখিব পাৰোঁ r plus 7 whole square আৰু 3 7 গুণ 21 ন তো 21 স্কোয়াৰ তাৰ মানে কি দুইটা সাইডে মই স্কোয়াৰটো যদি উঠাই দিওঁ তো r plus 7 ইকুৱেল টু কিমান 21 তাৰ মানে r মানে কিমান হ'ব 21 পৰা 7 বাদ দিলে কিমান হ'ব 14 ঠিক আছে এইগিটা যদি আমি ক্যালকুলেশনখিনি জানো তেতিয়াহলে অলৰেডি আমাৰ ছুটি হৈ যায় হয় মই এটো কাৰণে দীঘলকে কৈছো যাতে সবৰে কাৰণে মানে বুজিবলৈ সুবিধা হয় ওকে নেক্সট এতিয়া আমি r পাই গলো ঠিক আছে r টো কি আছিল এই যেটো আমাৰ সৰু সাৰ্কেল আছিল এই সৰু সাৰ্কেলটো ৰেডিয়াস আমাক কোৱেশ্চন কি বুলি কৈছে হোৱাট ইজ দা ডিফাৰেন্স বিটুইন দা সাৰ্কামফাৰেন্স অফ দা টু গিভেন সাৰ্কেলস ওকে এতিয়া ফাৰ্স্ট সাৰ্কেলটোৰ আমি সাৰ্কামফাৰেন্স উলিয়াম সেকেন্ড সাৰ্কেলটোৰ সাৰ্কামফাৰেন্স উলিয়াম তাৰ কাৰণে আমি কি কৰিম প্ৰথমতে ফাৰ্স্ট সাৰ্কেলটোৰ ৰেডিয়াস কিমান এটো হৈ গল আমাৰ 14 আৰু সেকেন্ড সাৰ্কেলটোৰ ৰেডিয়াস কিমান হ'ব 14 plus 7 কিমান 21 ওকে এটা সাৰ্কামফাৰেন্স গিটা যদি মই মাইনাস কৰিবলৈ হয় ডাঙৰ সাৰ্কেলটো কোনটো হ'ব এটো হ'ব তো ডাঙৰ সাৰ্কেলটোৰ সাৰ্কামফাৰেন্স হ'ব CA সৰু সাৰ্কেলটোৰ সাৰ্কামফাৰেন্স হ'ব CB হয় ন CA আৰু CB বুলি ৰিপ্ৰেজেন্ট কৰিছো আৰু ইটো পা কিটো মাইনাস কৰি দিছো ওকে এটা ডাঙৰ সাৰ্কেলটোৰ সাৰ্কামফাৰেন্সৰ ফৰ্মুলা কি হ'ব 2 pi RA minus সৰু সাৰ্কেলটোৰ সাৰ্কামফাৰেন্সৰ ফৰ্মুলা কি হ'ব 2 pi RB এই দুইটা কেছতে মই 2 pi এটা কমন ল'ব পাৰো ভিতৰত কি থাকিব RA minus RB ওকে তো 2 pi RA মানে কিমান আছিল 21 RB মানে কিমান আছিল 14 গতিকে দুইটা যদি মই মাইনাস কৰো কি পাম 2 into pi জায়গাত মই লিখিব পাৰো 22/7 আৰু 21 minus 14 হলে কিমান হ'ব 7 হ'ব গতিকে 7 7 কটা গল কি হ'ব 2 into 22 আমি পূৰণ কৰিম কিমান পাম ফাইনালি 44 আছে না आंसर 44 গতিকে a আমাৰ ইয়াত কাৰেক্ট आंसर হয় আশা কৰো এটো বুজি পাইছো সগে নেক্সট কোৱেশ্চন লাইছো the height and base of a triangle are equal to the length and breadth of a rectangle respectively if the perimeter of the rectangle is 76 meter and the difference between its length and breadth is 6 meter what is the area of the triangle কি বুলি কলে the height and base of a triangle are equal to the length and breadth of a rectangle respectively এটা rectangle আছে এই rectangle টোৰ length আৰু এটোৰ breadth okay কি বুলি কলে height and base of a rectangle height and base of a triangle height to আচ্ছা ইয়াৰ length টো লগত এটা triangular height মিলিছে মানে ইয়াক মই L বুলি লিখো ওকে আৰু কি বুলি কৈছে and base to কাৰ লগত breadth to লগত ইকুৱেল ওকে তো base to বা breadth to মই কি বুলি কওঁ b বুলি কওঁ ওকে এটো এটা কি বনিলে triangle বনিলে ওকে if the perimeter of the triangle is 76 meter তো rectangle টোৰ perimeter কিমান 76 meter মানে L plus b ইয়াৰ লগত যদি মই 2 এটা ইনটু কৰি দিও এটো perimeter ফৰ্মুলা হয় না এটো কিমান এটো হৈছে 76 মিটাৰ ওকে তো L plus b ইকুৱেল কিমান হ'ব 2 টো হৰণ কৰি দিলে ফেলা 2 3 গুণ 6 2 8 গুণ 16 তো L plus b আমাৰ কিমান আছে 38 আছে ওকে the difference between its length and breadth is 6 meter ওকে তো L minus b কিমান দিয়া আছে আচ্ছা এনেকে ইয়াৰ তলত লিখো L minus b কিমান দিয়া আছে 6 মিটাৰ দিয়া আছে ঠিক আছে আমি উলিয়াব কি লাগে what is the area of the triangle মানে length আৰু breadth যদি উলিয়াই দিও ন তেতিয়া মই এৰিয়া পাই যাম অটোমেটিক ওকে এতিয়া এই দুটা আমি প্লাস কৰিম হা তো প্লাস কৰিলে কি হ'ব b কটাই গল হয় l plus l কিমান twice l আৰু এই দুটা প্লাস কৰি দিলে কিমান হ'ব 44 তো length ইকুৱেল কিমান হ'ব এই দুইটো যে l লগত পূৰণ হৈছে ইফালে গলে কি হ'ব হৰণ হ'ব তো কিমান পাম 22 পাম তো length আমাৰ কিমান হৈ গল 22 হৈ গল ওকে এতিয়া আমি জানো যে l minus b মানে কিমান 6 আৰু l কিমান 22 minus b equal 6 তো 22 বা কিমান মাইনাস কৰিলে 6 থাকিব obviously b 16 হ'ব লাগিব নহয় জানো গতিকে আমি b কিমান পালো 16 পালো l কিমান পালো 22 পালো এতিয়া আমি ট্ৰায়াঙ্গলৰ এৰিয়া ফৰ্মুলা উলিয়াম তো এৰিয়া মানে কিমান হ'ব হাফ ইনটু বেস ইনটু হাইট তো বেস কিমান b হাইট কিমান l ওকে তো হাফ ইনটু b মানে কিমান আছিল 16 আৰু l কিমান আছিল 22 হয় তো মই 2 এ 22 কাটিম 2 11 22 তো 11 পূৰণ 16 কৰিলে কিমান হ'ব 6 এগুণ 6 6 একে 7 1 এগুণ 1
তো 176 হয় গতিকে এৰিয়া আমাৰ কিমান হ'ব 176 মিটাৰ স্কুৱেৰ হয় তো আশা কৰোঁ বুজি পালোঁ চাগে এইটো নেক্সট কুৱেশ্যন লাইছোঁ A conical vessel whose internal radius is 10 cm and height 48 cm is full of water. Okay? এটা conical vessel মানে শংকু আকৃতিৰ এটা পাত্ৰ আছে এই পাত্ৰটোৰ ৰেডিয়াছ কিমান ইণ্টাৰনেল ৰেডিয়াছ কিমান বুলি কৈছে 10 cm বুলি কৈছে ওকে হাইট কিমান বুলি কৈছে হাইট কৈছে 48 cm ওকে ইজ ফুল অফ ৱাটাৰ মানে এইটো কমপ্লিটলি পানীৰে ভৰ্তি হৈ আছে আৰু এই যিটো শংকু আকৃতিৰ পাত্ৰ আছে ইয়াৰ যিটো ভলিউম হ'ব যিটো আয়তন হ'ব সেই আয়তনটোৰ সমান পানী ক'ত আছে এই পাত্ৰটোত আছে মানে ওকে তাৰপৰা কি কৈছে ইফ দিছ ৱাটাৰ ইজ প'ৰ্ড ইনটু এ চিলিণ্ড্ৰিকেল ভেছেল উইথ ইণ্টাৰনেল ৰেডিয়াছ 20 cm এই গোটেইখিনি পানী যদি এটা চিলিণ্ড্ৰিকেল পাত্ৰলৈ কনভাৰ্ট কৰা মানে ট্ৰান্সফাৰ কৰা হয় তেতিয়া যাৰ ইণ্টাৰনেল ৰেডিয়াছ কিমান কেপিটেল R ইকুৱেল টু 20 cm হয় তেন্তে ইয়াৰ হাইটটো কিমান সেইটো লাগে আমি চিলিণ্ডাৰৰ হাইটটো কেপিটেল H লিখিম ৰেডিয়াছটো কেপিটেল R আৰু কোণৰ কাৰণে দুইটাই আমি স্মল ল'ম ওকে এতিয়া কথাটো হ'ল ইয়াত থকা গোটেইখিনি পানীয়ে ইয়ালৈ চব ট্ৰান্সফাৰ হৈছে নহয় জানো তাৰ মানে এহেত দুটাৰ যিটোটা ভলিউম হ'ব সেই ভলিউমটা সমান হ'ব লাগিব ওকে এতিয়া কোণৰ যিটো ভলিউম সেইটো কিমান তাৰ ফৰ্মুলাটো কি 1/3 পাই R স্কুৱেৰ H আৰু চিলিণ্ডাৰৰ ভলিউমটো কিমান পাই R স্কুৱেৰ H ঠিক আছে এতিয়া ইয়াত এটা বস্তু আমি ধ্যান দিব লাগে এই কেপিটেল R স্মল r দুইটা বেলেগ হয় হয় সেইকাৰণে আমি যেহেতু ৰেডিয়াছ দুটা বেলেগ সেইকাৰণে আমি নাম দুটা বেলেগ বেলেগ লৈছোঁ ওকে এতিয়া সমান চিনৰ দুফালে কি আছে পাই পূৰণ হৈ আছে এইফালেও পাই এটা পূৰণ হৈ আছে এইফালেও পাই এটা পূৰণ হৈ আছে পাই পাই গ'ল 1/3 থাকক R স্কুৱেৰ R মানে কিমান আছিলে স্মল r মানে 10 স্কুৱেৰ মানে 100 হাইট কিমান 48 R স্কুৱেৰ স্মল r স্কুৱেৰ কিমান 20 তো 20 স্কুৱেৰ কিমান ডাইৰেক্ট লিখোঁ 400 কেপিটেল H নাজানো বাকী 3 48 গ্ৰহণ কৰিলে কিমান 3 16 48 হয় আৰু 16 ইনটু 100 কিমান 1600 400টো কি হৈ আছে H ৰ লগত পূৰণ হৈ আছে গতিকে 400টো ইফালে গ'লে কি হ'ব হৰণ হ'ব এইফালে থাকিব কেপিটেল H 0 0 গ'ল কিমান থাকিব H ইকুৱেল টু 4 ঠিক আছে হাইট আছেনে 4 cm হয় তো আশা কৰোঁ এইটো আমি বুজি পাইছোঁ চাগে যদি হয় ভিডিঅ'টো এটা লাইক কৰি দিব ওকে নেক্সট কুৱেশ্যন লাইছোঁ ইয়াত যদি কিবা কনচেপ্ট আপোনালোকক খেলি মেলি লাগে বা কিবা এনেকুৱা যদি লাগে যে বস্তুখিনি বেছি ফাষ্ট হৈছে তেতিয়াহ'লে জনাই দিব আমি নেক্সট ভিডিঅ'বিলাকত এইখিনি বস্তু আৰু অলপ ভাঙি ক'বলৈ চেষ্টা কৰিম নেক্সট কুৱেশ্যন ইচ ডাইমেনশ্যন ইন মিটাৰ্ছ অফ এ ৰেক্টেংগুলাৰ চলিড ইজ এন ইণ্টেজাৰ লেছ দেন 17 তো কি বুলি কৈছে ইচ ডাইমেনশ্যন অফ এ ৰেক্টেংগুলাৰ চলিড মানে এটা ৰেক্টেংগুলাৰ চলিড আছে ওকে এটা বস্তু আছে হ'ব আয়তীয় ঘন আকৃতি এটা বস্তু আছে হয় এই বস্তুটোৰ কি বুলি কৈছে ইচ ডাইমেনশ্যন ইন মিটাৰ্ছ মানে প্ৰত্যেকটো ডাইমেনশ্যন মানে লেন্থ ব্ৰেথ হাইট তিনিটাই কিহত আছে মিটাৰত আছে ওকে ইজ এন ইণ্টেজাৰ লেছ দেন 17 আৰু গোটেইকেইটাই লেন্থ ব্ৰেথ হাইট গোটেইকেইটাই কিমান 17তকৈ কম হয় ওকে দ্য ভলিউম অফ দ্য চলিড আৰু কি বুলি কৈছে ইয়াত আৰু এটা বস্তু ধ্যান দিবলগীয়া ইণ্টেজাৰ বুলি কৈছে হা মানে এইটো কেতিয়াও ফ্ৰেকশ্যনত হ'ব নোৱাৰে মানে লেন্থ ব্ৰেথ হাইটকেইটা ইণ্টেজাৰ নাম্বাৰ বুলি কৈছে ফ্ৰেকশ্যনত নাথাকে মানে পইণ্টত নাথাকে ওকে বা ডেচিমেল নাথাকে ওকে দ্য ভলিউম অফ দ্য চলিড ইজ 176 কিউবিক মিটাৰ ওকে লেন্থ ইনটু ব্ৰেথ ইনটু হাইট এইটোৱে হৈছে এই আয়তাকৃতিৰ যিটো চৌপল থাকিব বা কিউবইড যিটো থাকিব ইয়াৰ কি হয় ভলিউম আয়তন ওকে কিমান L ইনটু B ইনটু H সেইটো কিমান বুলি কৈছে 176 বুলি কৈছে ইফ দ্য হাইট অফ দ্য চলিড ইজ 16 মিটাৰ আচ্ছা ইয়াৰ ভিতৰত এটা লিট আছে তো L ইনটু B ইনটু হাইট কিমান 16 বুলি কৈছে ইকুৱেল টু 176 হোৱাট ইজ দ্য ছাৰ্ফেচ এৰিয়া অফ দ্য চলিড আচ্ছা ছাৰ্ফেচ এৰিয়া লাগে ওকে তো L ইনটু B ইকুৱেল 16 টো 176ক ডিভাইড কৰিলে কিমান হ'ব 176 ডিভাইডেড বাই 16 10 16 160 গতিকে 160 লগত যদি মই আকৌ 16 যোগ কৰি দিওঁ কিমান হ'ব 176 তাৰমানে 11 বাৰ যাব হয় তো ইয়াত কি কৈছে যে লেন্থ ইনটু ব্ৰেথ কিমান 11 এতিয়া ইণ্টাৰেষ্টিং কথাটো হ'ল যে
দুটা সংখ্যা পূৰণ কৰি পেলাই আমি কি পাইছোঁ 11 পাইছোঁ এটা মৌলিক সংখ্যা পাইছোঁ ঠিক আছে মানে সেই সংখ্যা দুটা কি হ'ব লাগিব এটা 1 হ'ব লাগিব আৰু আনটো 11 হ'ব লাগিব হয়নে ইয়াত দশমিক থাকিব নোৱাৰে কাৰণ আমাক অলৰেডি কৈ থৈছে কি বুলি কৈছে ইন্টিজাৰ বুলি কৈছে আৰু দুইটাই কি 17তকৈ কম বুলিয়ে কৈছে ঠিক আছে গতিকে কি হ'ব লাগিব এটা 11 হ'ব লাগিব এটা 1 হ'ব লাগিব তেতিয়া আমি এই দুটা ইনটু কৰি পেলাই 11 পাম নহয় জানো আৰু অবভিয়াছলি আমি জানো লেন্থটো বেছি দীঘল থাকে ব্ৰেডটো বা বহলটো কম থাকে হয় মানে দীঘলটোকে লেন্থ বুলি কয় আৰু বহলটোক মানে ব্ৰেড বুলি কয় হয় গতিকে ইয়াৰ লেন্থটো কিমান হ'ব 11 মিটাৰ ব্ৰেডটো কিমান হ'ব 1 মিটাৰ আমি উলিয়াব কি লাগে আমি ইয়াৰ টোটেল সাৰফেস এৰিয়া মুঠ পৃষ্ঠকালি উলিয়াব লাগে মানে গোটেই যিমানকেইখন পিঠি আছে গোটেইখিনিৰ কালি উলিয়াব লাগে হয় ফৰ্মুলা আমাৰ ওচৰত আছে কি 2 * LB প্লাছ 2 * HL প্লাছ 2 * BH তো ভ্যালু পাতিম 2 * L * B মানে কিমান 11 অলৰেডি দিয়া আছে তো 11 প্লাছ 2 * H * L তো H কিমান আছিল H আছিল 16 আচ্ছা এটো এনেকৈ লিখি লওঁ হা L কিমান L 11 B কিমান B 1 আৰু H কিমান H 16 ওকে তো H * L কিমান হ'ব 176 প্লাছ 2 * B * H B * H মানে কিমান হ'ব 16 হ'ব গতিকে এইকেইটা আমি পূৰণ কৰিম কিমান হ'ব 2 এটা যদি মই কমন লওঁ ভিতৰত কি থাকিব 11 প্লাছ 176 প্লাছ 16 ওকে এইটো এইফালে কৰিছোঁ 2 * এইকেইটা প্লাছ কৰিলে কিমান 6 6 12 1 13 3 হাতে গ'লে 1 17 18 18 19 19 1 20 203 তো পূৰণ কৰি দিলে কিমান হ'ব 2 3 গুণ 6 0 2 গুণ 4 406 হয়নে আছে 406 সেন্টিমিটার স্কয়ার টোটাল মিটার স্কয়ার টোটাল সারফেস এরিয়া হয় তো আশা কৰোঁ এইটো বুজি পাইছো চাগে যদি বুজি পোৱা নাই তেতিয়াহ'লে হয়তো আমাৰ ফৰ্মুলাকেইটাত খেলিমেলি আছে চাগে যদি ফৰ্মুলাকেইটাৰ ওপৰত এক্সট্ৰা ভিডিঅ' বনাব লাগে তোমালোকে জনাই দিবা তো নেক্সট কুৱেশ্যন এ সাৰ্কুলাৰ লন হেজ এন এৰিয়া অফ 1386 স্কোয়ার মিটার এ পাথ উইথ 14 মিটার সারাউন্ডস দ্য লন হোৱাট ইজ দ্য এৰিয়া অফ দ্য লন ইনক্লুডিং দ্য পাথ ইন স্কোয়ার মিটার আচ্ছা তো এটা কি আছে এখন সাৰ্কুলাৰ লন আছে এই সাৰ্কুলাৰ লনখনৰ এৰিয়া কিমান মানে কিমান ঠাই ঘূৰি আছে 1386 ওকে ইয়াৰ এটা ৰেডিয়াছ হ'ব এ পাথ উইথ 14 মিটাৰ আচ্ছা 14 মিটাৰ উইথৰ এটা কি আছে ৰাস্তা আছে মানে চাৰিওফালে এটা ৰাস্তা আছে আৰু কিমান 14 মিটাৰ পাথ মানে সাৰাউণ্ডছ দ্য লন তো এইখিনি পাই কিনিলে কিমান 14 ওকে কি বুলিব লাগিব হোৱাট ইজ দ্য এৰিয়া অফ দ্য লন ইনক্লুডিং দ্য পাথ এই ৰাস্তাটোৰ লগত টোটেল এৰিয়াটো কিমান সেইটো উলিয়াব লাগে প্ৰথমতে আমাক কি দিয়া আছে এৰিয়া দিয়া আছে তাৰ মানে পাই আৰ স্কোয়াৰ কিমান দিয়া আছে 1386 এটা অথনি কৰা নিচিনা কিমান 22/7 ইনটু r স্কয়াৰ ইকুৱেল টু 1386 তো r স্কয়াৰৰ লগত কি আছে 22/7 টো ইনটু হৈছে ইফালে গলে হৰণ হ'ব তো 1386 গতিকে হৰণ হলে কি হয় নাম্বাৰ গিটা উল্টা হ'ব 7 ডিভাইডেড বাই 22 আৰু এখিনি কাটকুট কৰিলে 2 11 22 2 6 গুণ 12 2 9 গুণ 18 2 3 গুণ 6 11 693 কাটিলে অথনি কাটিছিলোঁ যে কিমান 63 হয় ন 63 ইনটু 7 তো অবভিয়াছলি অথনি নিচিনাই কি লিখিব পাৰোঁ 63 লিখিব পাৰোঁ 9 ইনটু 7 63 জেগা লিখিছোঁ হয় এতিয়া r স্কয়াৰ ইকুৱেল কি লিখিব পাৰোঁ মই 9 মানে 3 স্কয়াৰ 7 ইনটু 7 মানে কি 7 স্কয়াৰ তাৰ মানে r স্কয়াৰ ইকুৱেল টু 21 স্কয়াৰ তো r ইকুৱেল টু কিমান 21 হয় তাৰ মানে এইখিনি পাই কিনিলে কিমান 21 আৰু টোটেল ৰেডিয়াছটো কিমান হ'ব 21 প্লাস 14 এটো ক্যাপিটাল R ডি লিখো হ্যাঁ কিমান হ'ব 4 1 5 2 1 3 35 ওকে তো এই গোটেই জায়গাখিনিয়ে কিমান এৰিয়া খায় পাই ক্যাপিটাল R স্কয়াৰ হয় পাই মানে কিমান 22/7 হয়তো এ বুলি লিখি দিও হ্যাঁ ওকে 22/7 R স্কয়াৰ মানে কিমান হ'ব 35 স্কয়াৰ ওকে তো 22/7 ইনটু 35 ইনটু 35 সাতে 35 কাটিলে কিমান 7 5 গুণ 35 ওকে এতিয়া আমি ক্যালকুলেশনটো এফালে লৈ যাও 22 ইনটু 5 ইনটু 35 তো এটো আওকন ভাঙি দিব পাৰো কিমান 2 ইনটু 11 লিখিব পাৰো 22 মানে ইনটু 5 লিখিব পাৰো 35 মানে কিমান 5 পূৰণ 7 লিখিব পাৰো হয় এতিয়া 5 5 গুণ কিমান 25 25 দুগুণ কিমান 50 7 11 কিমান 77 পূৰণ কৰিম কিমান হ'ব 0 5 7 গুণ 35 5 4 3 5 গুণ 35 35 3
38 3850 আছেনে তো আমাৰ এনসাৰ এ কাৰেক্ট হয় তো আশা কৰোঁ এটো বুজি পাইছো চাগে নেক্সট কোৱেশ্চন The area of rectangle is 616 square centimeter and its breadth is 22 centimeter. The length of the rectangle is equal to the diameter of a circle. What will be the circumference of circle? Circumference बाद में उलिয়াম প্ৰথমতে আমাক কি লাগে rectangle দিয়া আছে rectangle to কি দিয়া আছে breadth দিয়া আছে 22 b equal to 22 দিয়া আছে length নাজানো area কিমান দিয়া আছে 616 হয় এতিয়া যিকোনো এটা যদি মই উলিয়াব লাগিয়া হয় length বা breadth মই কি কৰিম যেটো দিয়া আছে হেতুৰে এৰিয়াটো গ্ৰহণ কৰিম তো লেন্থ কিমান হ'ব এৰিয়া ডিভাইডেড বাই ব্ৰেথ হয় তো এৰিয়া কিমান 616 ব্ৰেথ কিমান 22 কাটকুট কৰিলে কিমান হ'ব 2 11 22 2 30 দুগুণ মানে 60 আৰু 2 8 গুণ 16 11 দি কৰিলে 11 এগুণ 11 2 11 22 আৰু 8 11 88 তো লেন্থ কিমান হ'ব 28 ঠিক আছে The length of the rectangle is equal to the diameter of a circle. A length to কিমান 28 এটো কোনবা এটা সার্কুলার ডায়ামিটাৰৰ লগত সমান তো d equal to কিমান হ'ব 28 কি লাগে what will be the circumference of the circle তো circumference বুলি ক'লে আমি অবশ্যই দুটা বস্তু পাওঁ circumference মানে দুটা ফৰ্মুলা একে হ'ব circumference of a circle ঠিক আছে দুটা ফৰ্মুলা আছে আমাৰ এটা 2 pi r আৰু এটা কি pi into d ঠিক আছে যদি ডায়ামিটাৰ দিয়া থাকে আমি ৰেডিয়াস নুলিয়াকেও মানে কৰিব পাৰো হয় গতিকে আমি সেকেন্ড ফৰ্মুলাটোতে যাম pi মানে কিমান 22/7 d মানে কিমান আছিল 28 7 28 কাটলে 7 4 গুণ 28 4 দুগুণ 8 4 গুণ 8 তো 88 আনসাৰ আমাৰ 88 সেন্টিমিটাৰ তো আশা কৰো এটো আমি বুজি পাইছো চাগে নেক্সট কোৱেশ্চন Length of a side of a square inscribed in a circle is a/2 units. The circumference of the circle is. কি বুলি কৈছে length of a side of a square inscribed in a circle. Inscribed in a circle মানে circle এটা ভিতৰত এটা কি আছে square আছে হ'ব এটো square নাই হ'ব obviously খালি হেয়া বুজি ল'ব লাগিব অকমান আৰু অকমান ট্ৰাই কৰি চাওঁ এবাৰ তো কি কৈছে এটা সার্কেল আছে এই সার্কেলটো ভিতৰত এটা আমি স্কয়াৰ বনাব লাগে এটো জানিবা এটো নাই হ'ব আৰু উপায় নাই তো a b c d নামটো এটো দি দিলো ওকে কি বুলি কৈছে বৃত্ত লিখা বৰ্গক্ষেত্ৰৰ কাষৰ দৈৰ্ঘ্য কিমান তো এটা সাইড কিমান এটা সাইড কৈছে a√2 বুলি কৈছে তেতিয়ালে এটো সাইডো কিমান হ'ব a√2 হ'ব মানে গুটিকিটা সাইডে a√2 হ'ব হয় এটা ইন্টারেস্টিং কথা এই যেটো ইনস্ক্রাইব সার্কেল থাকিব ইনস্ক্রাইব এই যেটো স্কয়ারটো থাকিব এই স্কয়ারটো যেডুডাল কৰ্ণ বা ডায়াগোনাল এই ডায়াগোনাল দুডালে কি হয় সমানে ইডালে আনডালক কাটকুট কৰে আৰু দুইডালে এই সার্কেলটোৰ সেন্টাৰত বহে মানে ঠিক আছে ও দিলু নাম ওকে এতিয়া আমাক কি লাগে আমাক লাগে বৃত্তৰ পৰিধি উলিয়াবলৈ হলে প্ৰথমতে মোক কি লাগিব বৃত্তৰ ব্যাসাৰ্ধ লাগিব বা বৃত্তৰ ব্যাস লাগিব হয় গতিকে বৃত্তৰ পৰিধি মানে সার্কামফারেন্সৰ ফৰ্মুলা লাগি পাই ইনটু ডি বা 2 পাই r ইয়াৰ ভিতৰত যিকোনো এটা মোক পালেই হ'ল r বা d যিকোনো এটা হ'লেই হ'ল ওকে এতিয়া এটো এটা বৰ্গ আৰু এটো এটা আমাৰ কি বনি আছে ABC এটা আমাৰ সমকোণী ত্ৰিভুজ হয় যদি সমকোণী ত্ৰিভুজ হ'বলে হয় তেতিয়াহলে আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ কি হ'ব তেতিয়া AC স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ হয়নে তো AC স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ মানে কিমান a√2 ওপৰত হোল স্কয়াৰ আহিব BC স্কয়াৰ মানে a√2 ওপৰত আকৌ স্কয়াৰ আহিব তো AC স্কয়াৰ ইকুৱেল টু কি হ'ব a স্কয়াৰ ইনটু √2 স্কয়াৰ মানে কিমান 2a প্লাস a স্কয়াৰ √2 ইনটু মানে কিমান √2 হোল স্কয়াৰ মানে কিমান 2a গতিকে মই কি পালো ইয়াত 2a স্কয়াৰ প্লাস 2a স্কয়াৰ আলটিমেটলি মই কি পালো AC স্কয়াৰ ইকুৱেল টু 4a স্কয়াৰ পালো আৰু AC স্কয়াৰ ইকুৱেল টু 4a স্কয়াৰ মানে কি মই 2a হোল স্কয়াৰ লিখিব পাৰো হয় দুইটা সাইডে স্কয়াৰ আছে স্কয়াৰ উঠি গল তো AC ইকুৱেল টু কিমান 2a ঠিক আছে তাৰ মানে এটো আমি কি পালো
এই লেন্থটো কিমান যিডাল ডায়ামিটাৰডাল মই কিমান পালোঁ 2a পালোঁ গতিকে এৰিয়া কি এৰিয়া নহয় চাৰ্কামফাৰেন্স তো চাৰ্কামফাৰেন্স কি হ'ব পাই ইনটু d হয় এতিয়া পাইটো পায়ে থাকিব d মানে কিমান d মানে টুৱাইছ a আৰু মই কি লিখিব পাৰোঁ 2πa লিখিব পাৰোঁ আছেনে এনচাৰ 2πa ইউনিটছ তো আমাৰ এনচাৰ a কাৰেক্ট ওকে তো আশা কৰোঁ এইটো সকলোৱে বুজি পাইছোঁ চাগে ইয়াৰ পিছৰ কুৱেশ্যনটো লাইছোঁ The diameter of a front wheel of an engine is 2x centimeter and the rear wheel is twice y centimeter. To cover the same distance, find the number of times the rear wheel will revolve when the front circle revolves n times. Okay? Eta front circle ase, mane frontot eta wheel ase, rear back side eta wheel ase. Okay. To prothom tur ki boli the diameter of the front wheel is 2x centimeter. Acha 2x. ইয়াৰ ডায়ামিটাৰটো 2x বুলি কৈছে তো d1 ইকুৱেল টু 2x জানিবা 2x ওকে তো ইয়াৰ ডায়ামিটাৰটো কিমান টুৱাইছ y বুলি কৈছে কি বুলি কৈছে টু কভাৰ দ্য সেম ডিসটেন্স ফাইন্ড দ্য নাম্বাৰ অফ টাইমছ দ্য ৰিয়াৰ হুইল ৰিভলভ when the front wheel revolves n times এতিয়া কথাটো হ'ল ডায়ামিটাৰ যদি ইমান হয় তেতিয়াহ'লে ইয়াৰ সাৰ্কামফাৰেন্স কিমান হ'ব পাই ইনটু d1 তো পাই ইনটু d1 মানে কিমান পাই মানে কিমান 2x তো 2 পাই ইনটু 2 ইনটু x বা এনেকেও লিখিব পাৰোঁ 2πx হয় সাৰ্কামফাৰেন্সে কি বুজায় বা পৰিধিয়ে কি বুজায় যে এই সাৰ্কলটো এপাক ঘূৰিলে কিমান ডিসটেন্স যাব সেইটো বুজায় হয় এতিয়া সাৰ্কলটো কেইপাক ঘূৰিছে n পাক ঘূৰিছে তো n টাইম যদি ঘূৰে তেতিয়াহ'লে কিমান ডিসটেন্স কভাৰ কৰিব 2πx ইনটু n হয়নে তো ইমান ডিসটেন্স কভাৰ কৰিলে এতিয়া কথাটো হ'ল যে এই সাৰ্কলটোৱে বা এই হুইলটোৱে কেইপাক ঘূৰিলে আমাক হেতু লাগে তো ই যদি এপাক ঘূৰে সেই ভ্যালুটো কিমান হ'ব c2 ইকুৱেল টু সাৰ্কামফাৰেন্স ইয়াৰ কিমান পাই d2 হয়নে তো পাই টু পাই d2 মানে কিমান টুৱাইছ y তাৰ মানে কিমান হ'ব টুৱাইছ পাই y হয় অৰ্থাৎ এটো যদি এপাক ঘূৰে এই হুইলটো যদি এপাক ঘূৰে তেতিয়াহ'লে কিমান ডিসটেন্স কভাৰ কৰিব টুৱাইছ পাই y ডিসটেন্স কভাৰ কৰিব আৰু কিমান টাইম ঘূৰে আমি নাজানো কেইপাক ঘূৰে আমি নাজানো সাপোজ p পাক ঘূৰে জানিবা ঠিক আছে কেইপাক ঘূৰে 1 2 3 4 5 6 7 8 p পাক ঘূৰে জানিবা কেইপাক নাজানো আমি ওকে এটো p বুলি কলো তো p পাক যদি ঘূৰে তেতিয়াহ'লে ই কিমান ডিসটেন্স কভাৰ কৰিব টুৱাইছ পাই y আচ্ছা এফালে লিখিছো হা 2 পাই y ইনটু p পাক ঘূৰিব হয় এটা ইন্টারেস্টিং কথা আমাক কৈছে কি যে এহেতি সেম ডিসটেন্স কভাৰ কৰে তো ই কভাৰ কৰা ডিসটেন্সটো আৰু ই কভাৰ কৰা ডিসটেন্সটো দুইটাই একে তাৰ মানে টুৱাইছ পাই y ইনটু p ইকুৱেল টু টুৱাইছ পাই x ইনটু n দুইটাই একে হয় এতিয়া আমি দুইটা সাইডে টুৱাইছ পাই ইনটু আছে গতিকে টুৱাইছ পাই দুইফালে কাটি দিলো আমাক লাগে কাৰ ভ্যালু p ভ্যালু লাগে তো p ইকুৱেল টু y টো পূৰণ হৈ আছে ইফালে হৰণ হ'ব তো x ইনটু n ডিভাইডেড বাই y আছেনে x ইনটু n ডিভাইডেড বাই y x ইনটু n আচ্ছা n ইনটু x আছে কথাটো একেটাই তো n ইনটু x ডিভাইডেড বাই y টাইমছ তো ইমান টাইম কি হ'ব ইমান পাক মানে সেকেন্ড চকাটোৱে ঘূৰিব হয় নেক্সট কোৱেশ্চন The perimeter and length of a rectangle are 40 meter and 12 meter respectively. Its breadth will be একদম ইজি কোৱেশ্চন কি যে এটা ৰেক্টেংগল দিছে তাৰ পেৰিমিটাৰ দিছে পেৰিমিটাৰ মানে কিমান p ইকুৱেল টু 2 ইনটু l প্লাছ b হয় তো ভ্যালু কিটা দি দিয়া আছে তো কিমান 2 ইনটু l প্লাছ b ইকুৱেল আমাক কিমান বুলি কৈছে 40 বুলি কৈছে তো হৰণ কৰি দিম কিমান হ'ব l প্লাছ b ইকুৱেল কিমান ল'ব 20 ওলাব তাৰ পিছত লেন্থটো কিমান কৈছে 12 কৈছে 20 বুলি কৈছে তো 12 লগত কি যোগ কৰিলে 20 পাম অবিয়াসলি b ইকুৱেল টু 8 হ'ব হয় গতিকে আনসাৰ আমাৰ 8 মিটাৰ তো আশা কৰোঁ এটো বুজি পাইছো চাগে ইজি কোৱেশ্চন নেক্সট ওকে তো হিমানে আছিলে আজিৰ আমাৰ কোৱেশ্চন বস্তুখিনি হেল্পফুল আশা কৰোঁ বস্তুখিনি হেল্পফুল হৈছে আৰু যদি কিবা বস্তু বুজি পোৱা নাই আপোনালোকে জনাব পাৰে আৰু কিবা কনফিউজন থাকিলে কমেন্ট বক্সত জনাব পাৰে সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ট্ৰাই কৰি থাকক আশা কৰোঁ আপোনাৰ নেক্সট এক্সামটো ভাল হয়